সামান্য এজাক বৰষুণতে উত্তৰ গুৱাহাটীৰ ব্যস্ততাপূৰ্ণ প্ৰতিটো পথ হৈ পৰিল পুখুৰী সদৃশ দিনে নিশাই পথত চলা শ শ গধুৰ ডাম্পাৰ ট্ৰেক্টৰৰ বাবে এই অৱস্থা পথৰ দুবছৰ পূৰ্বে ৰুদ্ৰেশ্বৰৰ পৰা মধুপুৰ কলেজ নগৰলৈ নিৰ্মাণ কৰা পথছোৱা দুষ্ট চক্ৰই ধ্বংস কৰিলে অতি ঠেক পথছোৱা নিৰ্মাণৰ পিছতে ধ্বংস কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই অসাধু চক্ৰৰ ৰোষৰ বলি হ'ল একাংশ লোক সেইসকলৰ ঘৰত শিল দলিওৱা ভয় ভাবুকিৰে চলোৱা হৈছিল আতিশয্য কোনোবা দিছপুৰীয়াৰ আশীষ ধন্যই এইদৰে ৰাজহুৱা সম্পত্তিৰ ধ্বংস কৰাৰ পিছতো নীৰৱ কামৰূপ প্ৰশাসন আনহাতে ৰুদ্ৰেশ্বৰ গৌৰীপুৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথতো একাঠু পানী বহু বছৰৰ পৰা মেৰামতি নোহোৱা পথছোৱাৰে দিনে নিশাই চলে মাটি কঢ়িওৱা ট্ৰাক ডাম্পাৰ ফলত পথৰ মাজত সৃষ্ট গাঁতত পানী জমা হৈ ভয়াৱহ ৰূপ লৈছে পুখুৰী সদৃশ গাঁতত পানী জমা হৈ সংঘটিত হৈ আহিছে দুৰ্ঘটনা পথৰ দাঁতিত আজিকোপতি নিৰ্মাণ নহল নলা প্ৰতিটো পথৰ এই দুৰৱস্থাই জলাকলা খুৱাই অহাৰ পিছতো নীৰৱ আমিনগাঁও লোক নিৰ্মাণ উপসংমণ্ডল পিছে পকী পথ নিৰ্মাণেৰে অভিলেখ বৰ্ণনা কৰা মুখ্যমন্ত্ৰীয়ে খবৰ ল'বনে নিজ সমষ্টিৰ ৰাইজৰ দুৰ্দশাৰ কথা নে এনেকৈয়ে পথৰ দুৰৱস্থাৰ মাজতে জীয়াটো ভুগিবলৈ এৰি দিব নিজ সমষ্টিৰ জনতাক সেয়া সময়তহে হ'ব লক্ষণীয় দেখিছে না এই ৰাস্তাটো দিনে ৰাতিয়ে ট্ৰেক্টৰ দিনে ৰাতিয়ে ডাম্পাৰ আৰু দিনৰ ট্ৰেক্টৰ এইবিলাক চলি থাকে এটা আমাৰ অহা যোৱা ৰাস্তাটো বিৰাট অসুবিধা হৈছে চাৰিচকীয়া জাগাত গাড়ীটো আমি নিবই নোৱাৰোঁ এতিয়া বাইকতো কোনো মিছে সিদিনা মানে পৰিব ওলাইছিলে ইয়াতে মানে ৰাস্তা গোটেইবোৰ বেয়া হৈছে গোটেই ৰাস্তা বেয়া হৈছে এইফালে আগত এতিয়া আমি কোনোফালে যাব নোৱাৰা হৈছোঁ এতিয়া চৰকাৰে কি কৰে আমাৰ ইয়াতে আছে আমিও জানো দিছপুৰীয়া কোনোবা মানুহৰ লগত তেওঁলোকৰ কি বুলি ক'ম পেক আছে গতিকে তেওঁলোকে সেই দিছপুৰীয়া মানুহৰ নাম মেনশ্যন কৰি পেলাই তেওঁলোকে ইয়াত কাম কৰি থাকে গতিকে তেওঁলোকে কি হয় তেওঁলোকে বেছি যদি আমি তেনেকৈ ক'ব যে আমাৰ গেটত আমাৰ শিলগুটি মাৰিব লোহাৰ এয়া দি পেলাই আমাৰ গেটত সেয়া কৰিছে গতিকে ৰিচেণ্ট আৰু যি 15 দিনমানৰ আগত তাতো এয়া মিস্ত্ৰীক আমাৰ তেওঁলোকে দম দিছে গতিকে এনেকৈ বিভিন্ন ধৰণৰ মানে কাম কিছুমান কৰি থাকে এইবিলাক হৈছে তেওঁলোকৰ ইমান দাদাগিৰি কিয় হৈছে নিশ্চয় কোনোবা এটাৰ পৰা ক'ৰবাৰ কিবা উৎসাহ পাইছে ক'ৰবাৰ এটা পাৱাৰ পাইছে সেইকাৰণে তেওঁলোকে ইমান এয়া দাদাগিৰি কৰিব পাৰিছে কথাটো তেনেকুৱা হৈ আছে তাত এই ৰাস্তাটো আচলতে নতুন মানুহ বহিছে দেই ৰাস্তাটো যোৱা বছৰ তাৰ আগৰ বছৰ বনাইছেহে চৰকাৰে কিন্তু কি হৈছে মাটি পেলোৱাৰ নামত সেইবিলাক আপোনালোকে দেখিছে ডাম্পাৰবিলাক অহাৰ কাৰণে ৰাস্তাটো বেয়া হৈছে আৰু এতিয়া আমাক এই নলা চলা ব্যৱস্থাবিলাক যদি কৰি দিয়ে এতিয়া মানুহ কম থাকোঁতে যদি নলাবিলাক মাৰি দিয়ে আমাৰ ৰাস্তাটো বহল হ'ব আৰু প্লাছ তেতিয়া মেৰামতি কৰিবলৈও সুবিধা হ'ব উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট গণ অধিকাৰ